চহৰীয়া গাঁও জ্ঞানজ্যোতি বিদ্যাপীঠত কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত চহৰীয়া গাঁও জ্ঞানজ্যোতি বিদ্যাপীঠত আজি কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা পৰ্ব চলাই নিয়ে বিদ্যালয়খনৰে শিক্ষক শহীদুল ইছলামে। বিদ্যালয়খনৰ 55 গৰাকী ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰী সুমায়া তাবাছুম আৰু মুছলেহা খাতুনে ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱাৰ লগতে ইব্ৰাহিম আলী নামৰ আৰু এজন ছাত্ৰ ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শিক্ষকসকলৰ পৰা দুৱা আশীৰ্বাদ বিচাৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক শফিকুল ইছলামে আগন্তুক দিনত বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ আৰু অধিক উন্নত মানৰ হ'ব বুলি মত প্ৰকাশ কৰাৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰোৱা লাইভ। মই ছাৰ বাইদেউসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই ইমান এই ভিতৰৰ অঞ্চলৰ পৰা ইমান ভাল ৰিজাল্ট কৰাটো সপোনৰ দৰে এই সপোন বাস্তৱত ৰূপান্তৰিত কৰিব পৰাটো মই বিচাৰিছিলোঁ আৰু এতিয়া আজি হ'ল। মই বহুতেই ভাল লাগিছে আজিৰ সম্বৰ্ধনা অনুষ্ঠানটো। আমাক বহুত আদৰণি জনাইছে ভালকৈ আৰু ছাৰ বাইদেউসকলক ইয়াৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ পৰিয়ালবৰ্গই বহুত সহায় কৰিছে আৰু ছাৰ বাইদেউসকলৰ হেল্পৰ কাৰণে আজি এইখিনি ৰিজাল্ট লৈ উত্তীৰ্ণ হ'ব পাৰিছোঁ। গতিকে ধন্যবাদ সকলোকে। বহুত আনন্দিত হৈছোঁ। ছাৰ বাইদেউ আমাক সম্বৰ্ধনা জনাইছে, আমি ছাৰ বাইদেউক সম্বৰ্ধনা জনাইছোঁ। তো আমি আমাৰ ছাৰ বাইদেউৰ যিমান সময় ক'ব লাগিছিল সিহঁতি আমাৰ মাক দেউতাকক দিছে, পৰিয়ালবৰ্গ কৰিছোঁ। তো আমি আজি বহুত এটা আনন্দত উপনীত কৰিছোঁ। তেতিয়া আমাৰ ভৱিষ্যতে আৰু ব্যৱসায়িক কাৰণে 2024-25 বৰ্ষত HSLC এক্সামিনেশ্যনত আমাৰ চহৰীয়া আদৰ্শ জ্ঞানজ্যোতি বিদ্যালয়ৰ পৰা সুখ্যাতিৰে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি স্কুল তৰফৰ পৰা তথা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ কাৰণে আজি সভাখন অনুষ্ঠিত কৰা হৈছিল। সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হৈছিল। আজি টোটেল আমি 12জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। আমাৰ ইয়াতে মানে টোটেল 55 ষ্টুডেণ্টে পাছ কৰিছে। তাৰ ভিতৰত 2জনে ডিষ্টিংশ্যন পাইছে, সুমায়া তাবাছুম আৰু মুছলেহা বেগম। এজনে ষ্টাৰ পাইছে, তেওঁৰ নাম হৈছে ইব্ৰাহিম আলী। আৰু টোটেল 12জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। আমাৰ বৰ্তমান দলৈগাঁও HSLC এক্সামিনেশ্যন চেণ্টাৰৰ ভিতৰত আমাৰ স্কুলৰ ৰিজাল্টেই হায়েষ্ট হৈছে, পাৰ্চেণ্টেজ আমাৰ ভাল হৈছে। আৰু সেইটো আনন্দতে আমি আজি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। দেখিছোঁ যে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা ভৱিষ্যতে ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰশাসনিক বিষয়া নিশ্চয় ওলাই আহিব আৰু সেই তেওঁলোকক মানে আমি আশীৰ্বাদ দিছোঁ যে তেওঁলোকে যাতে প্ৰশাসনিক বিষয়া হ'ব পাৰে, ডক্টৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে আৰু সুখ্যাতিৰে ৰিজাল্ট কৰিব পাৰে, সেইটো কামনা কৰিছোঁ। ভৱিষ্যত মানে আমাৰ এই স্কুলত স্থাপিতৰ পৰাই ভাল ৰিজাল্ট কৰি আছে আৰু সেই ৰিজাল্ট এতিয়া অটুট হৈ আছে। আৰু ভৱিষ্যত যিসকল প্ৰজন্ম বা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আহি আছে তেওঁলোককো আমি পৰ্যাপ্ত পৰিমাণে চেষ্টা ৰাখিছোঁ সুবিধা দিবৰ কাৰণে। আমাৰ ষ্টাফো ফুল ষ্টাফ আছে আৰু শিক্ষকসকলো কৰ্মীক তেওঁলোকে সদায় যত্ন লয় ছাত্ৰ ছাত্ৰীসকলক বা ক্লাছ কৰাত মানে হেমাহি নকৰে। আৰু ভৱিষ্যত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আৰু যাতে ভাল ৰিজাল্ট কৰিব পাৰে তাৰ কামনা কৰি পেলাই এই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে অঞ্চলৰ ৰাইজে যাতে আমাৰ ইয়াতে সুদৃষ্টি ৰাখে বা সহযোগিতা কৰে, আমাক সহযোগিতা কৰে যে ভৱিষ্যতৰ নাগৰিকসকলক আমি যাতে আগবঢ়াই নিব পাৰোঁ।